লামডিং ৰেল ষ্টেচনত 40খনৰো অধিক দোকান বন্ধ কৰিলে ৰেল বিভাগে। লামডিং ৰেলৱে ষ্টেচনত উত্তপ্ত পৰিস্থিতি। বিগত বহু বছৰ ধৰি লামডিং ৰেলৱে ষ্টেচনত থকা প্ৰায় 40খনৰো অধিক দোকান পোহাৰসমূহ হঠাতে বন্ধ কৰি দিলে ৰেল বিভাগে। জানিব পৰা মতে 2005 চনতে ৰেলৱেৰ সৈতে হোৱা চুক্তি সমাপ্ত হৈছিল, কিন্তু তাৰ পিছতে ৰেলৱে বিভাগৰ ফালৰ পৰা লিজৰ টকাৰ পৰিমাণ বঢ়াই দিয়াত সম্পূৰ্ণ ঘটনাটো ন্যায়ালয়ৰ দ্বাৰস্থ হৈ আছিল। কিন্তু সকলো ব্যৱসায়ী প্ৰতিষ্ঠানসমূহে কেছটো পৰাজয় হোৱাৰ পিছতে আজি ৰেল বিভাগে হঠাতে কোনো অগ্ৰিম জাননী নিদিয়াকৈ এনেদৰে দোকানসমূহ চিল কৰি দিয়াৰ অভিযোগ উত্থাপন হোৱাৰ লগতে একাংশ ব্যৱসায়ীৰ মাজত হাহাকাৰ সৃষ্টি হৈছে, যাৰ ফলত ক্ষুব্ধ হৈ পৰিছে সকলো ব্যৱসায়ী আৰু ৰেলৰ এই সিদ্ধান্ত গ্ৰহণ নকৰাৰো মন্তব্য কৰে। রেল বিভাগ মুর্দাবাদ, রেল বিভাগ মুর্দাবাদ, রেল বিভাগ মুর্দাবাদ, জবরদস্তি না চলিব, জবরদস্তি না চলিব, জবরদস্তি না চলিব। रेलवे का गुंडागर्दी नहीं करने देगा, रेलवे का गुंडागर्दी नहीं करने देगा, रेलवे गुंडागर्दी ना चलेगा। ভেন্ডারের পেটত লাত মারা না চলিব, ভেন্ডারের পেটত লাত মারা না চলিব, ভেন্ডারের পেটত লাত মারা না চলিব।